ৰাতিপুৱা আবাৰ চাহ খোৱা হ'ল। এতিয়া দ্বিতীয় কাপ চাহৰ লগত খাবলৈ ইয়াৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে বাৰু ভাপত দিয়া পিঠা খাইছেনে? আজি ৰাতিপুৱা জলপান খাবলৈ মন নগ'লে, সেইকাৰণে ভাপত দিয়া পিঠা ৰাইচ কুকাৰত মই বনালোঁ আৰু গাখীৰ দি খালোঁ। ভাপত দিয়া পিঠা আপোনালোকে বাৰু খাই কেনেকুৱা পায়? মোক খুব ভাল লাগে। আৰু মই গুড় দি চিম্পলকৈ ভাপত দিয়া পিঠা বনালোঁ। নাৰিকল আৰু তিল দি বনালে বহুত ধুনীয়া লাগে, বহুত টেষ্টি হয়। গতিকে আজি ৰাতিপুৱা ভাপত দিয়া পিঠা খালোঁ। মই এয়া পাতলকৈ দিছোঁ, কাৰণ ডাঙৰকৈ বনালে পিছলৈ থাকি যায় আৰু গৰমে গৰমে খাইহে ভাল লাগে। সেইকাৰণে সৰুকৈ আৰু পাতলকৈ বনাইছোঁ। আমি 4জনে খাম। এয়া চাওকচোন, প্ৰায় হ'লেই আৰু গুড়খিনি গলি গৈছে, দেখিছে? খাবলৈ বৰ ভাল লাগিব গৰম গৰম গাখীৰৰ সৈতে। এয়া আমাৰ শাকনি বাৰী আৰু আমি বন পাচলি বুটলিবলৈ আহিছোঁ। আমাৰ পিছফালে মোৰ মিষ্টাৰে খুব এইবোৰ বস্তু বিচাৰিও ভাল পায়, খায়ো ভাল পায়। গতিকে এয়া মানিমুনি, লচকচি, দ্ৰোণবন আৰু মচুন্দৰ, এইকেইবিধ আমি পাচলি বুটলি আনিলোঁ। আজি আমি বিহু পিঠাগুড়ি খুন্দিম। পিঠাগুড়ি খুন্দিবলৈ মানুহ এগৰাকী মতা হৈছিলে, কিন্তু ক'তনো চাগে আহিব পাৰিব, সেইটো কাৰণে নাহিলে চাগে তেওঁ। কিন্তু আমি আহিব বুলি ভাবিয়ে আছোঁ বাৰু বৰ্তমানলৈকে, কিন্তু সময় হৈ গৈছে, এতিয়া 2টা বাজিছে আৰু যদি তেওঁ নাহে এনেও সময়বিলাক যাব। সেইটো কাৰণে মায়ে মই খুলিবলৈ বুলি এতিয়া লৈছোঁ। 2গৰাকীৰ ভিতৰতে খুলিব লাগিব। গতিকে অকণমান দেখাম। আমাৰ ঢেঁকীশালখন, ঢেঁকীটো মোৰ আগৰ ভিডিঅ'টোত দেখিছিলোঁ আৰু তাতে আমি আজি আমাৰ নিজৰ পিঠাগুড়ি খুন্দিম। এতিয়া 8:30 বাজিছে, গা ধুবলগীয়া হ'ল। গতিকে মই গা ধুবলৈ গ'লোগৈ, কিন্তু ভাবিছিলোঁ আহি বনাব লাগিব। মিষ্টাৰে ইতিমধ্যে বনালে আৰু মায়েও ইতিমধ্যে বনালে। গতিকে মই আজৰি আৰু খাবহে লাগে আৰু। এটা লাভ হৈছে, ৰাতিৰ সাঁজটো বা দিনৰ সাঁজটো হ'লেও মানে মেইন যিখন চব্জি হয় সেইখন মিষ্টাৰে বনায়, কিন্তু ধুনীয়া বনায় তেওঁ।
ভাত ৰান্ধি থকা সময়খিনিত দেউতাই এইখিনিতে বহি টিভি চায়